জিতু হাজৰিকা সভাপতি হিচাপে তেওঁলোকে নিৰ্বাচন কৰিছে। জিতু হাজৰিকা টেঙাখাটৰ, তাৰপাছত তেওঁলোকে জিতু হাজৰিকা, তাৰপিছত শৰৎ সোণোৱাল, দীপজয় শইকীয়া, শৈলেন মন্ত্ৰীক কাৰ্যকৰী সভাপতি হিচাপে ৰাখিছে। ভৱকান্ত হাজৰিকা, পীতাম্বৰ হাজৰিকা, সুভাষ ফুকন আৰু কুশেৱ দুৱৰাক উপসভাপতি হিচাপে ৰাখিছে। তীৰ্থনাথ বৰুৱা, ৰঞ্জিত ফুকন আৰু প্ৰফুল্ল গগৈক সাধাৰণ সম্পাদক হিচাপে ৰাখিছে। ঋতুৰাজ গগৈ, ৰুদ্ৰ গগৈ আৰু অনন্ত দাসক সম্পাদক ৰূপে ৰাখিছে। খেমন গগৈক সাংস্কৃতিক সম্পাদক, ৰূপম তালুকদাৰ, প্ৰফুল্ল বৰা আৰু জয়ন্ত শইকীয়াক প্ৰচাৰ সম্পাদক হিচাপে ৰাখিছে। সুনীল হাজৰিকা, বিভূতি গগৈ আৰু ধ্ৰুৱ দত্তক কাৰ্যালয় সম্পাদক হিচাপে ৰাখি তেওঁলোকে সমিতিখন গঠন কৰিছে। ইতিমধ্যে সামাজিক মাধ্যম যোগে বিভূতি গগৈয়ে তেওঁলোকৰ সেই সমিতিৰ পৰা তেওঁ বিভূতি গগৈয়ে তেওঁ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি আছিল। তেওঁ ইতিমধ্যে পদত্যাগ কৰিছে। বিভূতি গগৈ ইতিমধ্যে পদত্যাগ কৰিছে, থাকিব বিচৰা নাই। আৰু দুলীয়াজানৰ ৰাজুমণি গগৈ বিত্ত সম্পাদকৰ দায়িত্ব প্ৰদান কৰিছে তেওঁলোকে। আৰু এওঁলোকক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি তেওঁলোকৰ প্ৰাক্তনৰ মৰ্যাদা কৰ্তন কৰিছোঁ। আৰু তাৰ লগে লগে এটা কথা, ইয়াত সৰহসংখ্যক যিসকলক যদি দেখে তেনেহ'লে কোনো নহয় কোনো ৰাজনৈতিক দলৰ লগত জড়িত হোৱা ব্যক্তি, বিশেষকৈ বিজেপিৰ লগত জড়িত থকা ব্যক্তি হয় প্ৰায়কেইজন, বিজেপি দলৰ লগত জড়িত হৈ থকা তেওঁলোক সদস্য পদ গ্ৰহণ কৰি থকা ব্যক্তি। গতিকে সম্পূৰ্ণ এটা ৰাজনৈতিক অভিসন্ধি লৈয়ে তেওঁলোকে এই গোটেই কাম কাজ কৰিছে বুলি আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে এই যিকেইজন ইয়াত মূল তেওঁলোকে আহ্বায়ক ৰূপে আছে, হিতেশ্বৰ ফুকন, কমলেশ ডেকা, যি দুজন মুখ্য আহ্বায়কৰ দায়িত্বত আছে, এই দুয়োগৰাকী ৰাজনৈতিকভাৱে দুজন ব্যৰ্থ নেতা। তেওঁলোক ৰাজনীতি দলে ইতিমধ্যে তেওঁলোকৰ জনসাধাৰণে তেওঁলোকক অস্বীকাৰ কৰিছে। তেওঁলোকে কেইবাৰ ৰাজনীতি দল সলাইছে, কেইবাৰ টিকেট নেপাই পলাইছে, কেইবাৰ ডলাৰ বগৈৰ দৰে ইলেকশ্যনত হাৰি পিনে অন্য দললৈ গৈছে, কোনো ঠিক নাই। গতিকে তেনেধৰণৰ ব্যক্তিসকলক আমি যোৱা কালিও কৈছোঁ, সন্মানীয় ডিব্ৰুগড়ৰ সংবাদ মাধ্যমৰ কৰ্মীসকলক তেওঁলোকক সুধিছে, আপোনালোকে পুনৰবাৰ ইলেকশ্যন খেলিবৰ কাৰণে ৰাজনৈতিক কুচকাৱাজ চলাবৰ কাৰণে দল খুলিছে নেকি? কোনো উত্তৰ দিব নোৱাৰি সাংবাদিক বন্ধুসকলৰ পৰা তেওঁলোকে পলায়ন কৰিছে। গতিকে ইয়াৰ পৰা এটা কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ, এক কা আন্দোলনৰ পাছত অসমৰ ভূমিত কেৱল মাত্ৰ ছাত্ৰ সন্থা এনে এটা সংগঠন আছিল, ছাত্ৰ সন্থা এনে এটা সংগঠন যি আজি তাৰিখলৈকে বিভাজিত হৈ পিনে কোনো কাম হোৱা নাই। আজিলৈকে ছাত্ৰ সন্থাই এককভাৱে কাম কাজ কৰি গৈছে, ছাত্ৰ সন্থাৰ মাজত বিভাজন নাছিল। আৰু গতিকে কা আন্দোলনৰ সময়ছোৱাত ছাত্ৰ সন্থাই যি স্থিতি গ্ৰহণ কৰি আছিল, আজিৰ তাৰিখতো সেই স্থিতি আমি বাহাল ৰাখি কাম কাজ কৰি আছোঁ। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ, ছাত্ৰ সন্থাক সাংগঠনিকভাৱে শেষ কৰিবৰ কাৰণে কিছু ৰাজনৈতিক ব্যক্তিয়ে ষড়যন্ত্ৰমূলকভাৱে এনে এক কুচকাৱাজ কৰি ৰাজনৈতিক দলৰ এজেণ্ট হিচাপে তেওঁলোকে কাম কৰিছে নেকি? আৰু সেই গতিকে ডিব্ৰুগড় জিলাৰ আজি প্ৰাক্তনসকলে প্ৰাক্তন আছিল, তেওঁলোকৰ তাত জড়িত হোৱাৰ পৰা অগ্ৰাহ্য কৰি দিয়াৰ পাছতো, জড়িত হোৱাবলৈ নিবিচৰাৰ পাছতো তেওঁলোকে বন্ধ কোঠালিৰ ভিতৰত কিয় তেওঁলোকে এই কাম কাজ কৰিলে? গতিকে এই কথাখিনি আমি বিশেষভাৱে ক'বলৈ বিচাৰোঁ। আৰু কিছু কথা অনিল গগৈ ডাঙৰীয়াক ক'বলৈ অনুৰোধ জনালোঁ। সন্মানীয় সাংবাদিক বন্ধুসকল, প্ৰথম কথা হ'ল, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই যোৱা কালি প্ৰাক্তন সতীৰ্থ সন্মিলন খোলাক লৈ ডিব্ৰুগড়ৰ পৰা এটা পৰিৱেশ সৃষ্টি হোৱাৰ বাতাবৰণৰ কথা বাতৰিত প্ৰকাশ পাই আছে। আমি পোনপ্ৰথমেই জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি স্পষ্ট ভাষাত ক'ব বিচাৰোঁ, এই এটা কথা সঘনে প্ৰচাৰ চলিছে, আছু দুটা ফৈদত বিভক্ত হৈ প্ৰাক্তন আছু আৰু আছুৰ মাজত সংঘাত সৃষ্টি হৈছে। প্ৰথম আমাৰ স্পষ্টীকৰণটোৱেই হ'ল যে ছাত্ৰ সন্থা কেতিয়াও দুটা ভাগত বিভক্ত হোৱা নাই আৰু কেতিয়াও নহয়। আৰু ইয়াত প্ৰাক্তন আছু আৰু আছুৰ মাজত সংঘাত হোৱা নাই,
দালাল আৰু আছুৰ মাজত সংঘাত হৈছে এইকেইজন যিকেইজন ব্যক্তিয়ে 15জনমান ব্যক্তি এটা বন্ধ কোঠালিত এখন বিলাসী হোটেলৰ ভিতৰত এটা বন্ধ কোঠালিৰ ভিতৰত ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ এখন সন্মিলন পাতি 15জন ব্যক্তিয়ে প্ৰাক্তনৰ এখন সন্মিলন পাতি এখন সমিতি ঘোষণা কৰিছে আৰু এই সমিতিখন সম্পূৰ্ণ অবৈধ সমিতি কাৰণ কি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কেৱল মাত্ৰ কি 15জন প্ৰাক্তন সতীৰ্থ আছে নেকি কেৱল মাত্ৰ 15জন প্ৰাক্তন সতীৰ্থই ক'ত তেওঁলোকে কেনেকৈ তেওঁলোকে অধিকাৰ পালে ডিব্ৰুগড় জিলাৰ হাজাৰ হাজাৰ প্ৰাক্তন সতীৰ্থক অভিভাৱকত্ব প্ৰদান কৰাৰ কেনেকৈ তেওঁলোকে অধিকাৰ পালে এই অধিকাৰ কোনে দিলে তাৰ কথা পোনপটীয়া কথা গতিকে আমি পোনপ্ৰথমে আমি এইটো কথা স্পষ্ট ভাষাত ক'বলৈ বিচাৰোঁ ছাত্ৰ সন্থাৰ প্ৰাক্তন আৰু ছাত্ৰ সন্থাৰ মাজত কেতিয়াও কোনো হাই কাজিয়া হোৱা নাই কাৰণ তেওঁলোকে বহুতৰ লগত যোগাযোগ কৰিছিলে ডিব্ৰুগড় জিলাৰ বহুত বিভিন্ন প্ৰান্তৰ ছাত্ৰ সন্থাৰ কৰ্মীসকলে স্পষ্ট ভাষাত কৈ দিছিল যে ছাত্ৰ সন্থাই বিৰোধিতা কৰা কামত আমি হাত নিদিওঁ আমি তালৈ নাযাওঁ আৰু সেইকাৰণে তেওঁলোকে এখন সন্মিলন অনুষ্ঠিত কৰিব নোৱাৰিলে টেঙাখাটত তেওঁলোকৰ প্ৰাক্তন সতীৰ্থসকল ডিব্ৰুগড় জিলাৰ সন্মানীয় প্ৰাক্তন সতীৰ্থসকল সমবেত নোহোৱাৰ কাৰণে তেওঁলোকে তাত বিশাল আয়োজন কৰিছিলে কৰিব নোৱাৰিলে আৰু কৰিব নোৱাৰি তেওঁলোকে পিছ দুৱাৰেদি পলাই তেওঁলোকে ডিব্ৰুগড়ৰ এটা বন্ধ কোঠালিত 15জনে লগ লাগি তাত তেওঁলোকে এখন সভা অনুষ্ঠিত কৰি প্ৰাক্তন সতীৰ্থৰ এখন সন্মিলন অনুষ্ঠিত কৰিছে আৰু তাৰ লগে লগে কথা হ'ল এই যে যিকেইজন মানুহে সভাখন অনুষ্ঠিত কৰিছে এগৰাকী সভাপতিৰ দায়িত্ব লৈছে কেইজন মানে কাৰ্যকৰী সভাপতি লগতে সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছে আৰু এজন গোটেই অসমত সংগঠিত কৰিবলৈ এজন মুখ্য আহ্বায়ক যিগৰাকী দালাল বুলি কৈ আছোঁ আমি হিতেশ্বৰ ফুকন তেনেধৰণৰ যিকেইজন ব্যক্তি আছে তাত লগ লাগি আছে তেওঁলোকৰ ওপৰত আমাৰ ক'বলগীয়া কথাটো এইটোৱেই তেওঁলোকৰ স্বভাৱ চৰিত্ৰৰ কথা গোটেই ডিব্ৰুগড় জিলাবাসী ৰাইজে জানে তেওঁলোকৰ দুজনমান এনেকুৱা নেতা আছে ইয়াত যিসকলে ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কাৰণে যিকোনো কাম কৰিব পাৰে তাৰে দুজন এনেকুৱা নেতা আছে যি দুজনে এটা ৰাজনৈতিক দলৰ টিকেট বিচাৰিছিলে আৰু এজনে ৰাজনৈতিক দলৰ টিকেট পালে আনজনে ৰাজনৈতিক দলৰ টিকেট নেপালে তেতিয়া আনজনৰ পুতলিকা জ্বলাই তেওঁক মুৰ্দাবাদ ধ্বনি দি আনজনে গৈ পিনে অন্য এটা ৰাজনৈতিক দলত যোগদান কৰিছিলে আৰু তেনেধৰণৰ দুজন দালাল আজি ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ অভিভাৱকত্ব কৰিবলৈ চেষ্টা কৰিব ছাত্ৰ সন্থাই যিসকলক অভিভাৱক বুলি ভাবে তেওঁলোকৰ অভিভাৱকত্ব ল'বলৈ যাব তেনে কথা ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আমাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলৰ প্ৰতি আমি শ্ৰদ্ধা কৰি যাম কিন্তু দালালি কৰিবলৈ অহা ছাত্ৰ সন্থাৰ প্ৰাক্তনসকলক বদনাম কৰিবলৈ অহা ছাত্ৰ সন্থাৰ কৰ্মীসকলে যি সংগঠনটোক ছাত্ৰ সন্থাৰ মজিয়াখনক যাক আমি মা বুলি ভাবোঁ সেই মাৰ গাত কালিমা সানিবলৈ অহা কোনো দালালক কেতিয়াও পৰাশ্ৰয় নিদিওঁ কোনো দালালক কেতিয়াও ক্ষমা কৰি নিদিওঁ সেই কথা কিন্তু আমি স্পষ্ট ভাষাত ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি কৈ দিব বিচাৰোঁ আৰু তাৰ লগে লগে ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সতীৰ্থ আছিল কিন্তু এই সন্মিলনত অংশগ্ৰহণ নকৰিলে গতিকে আমি আজি জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এই সংবাদ মেল যোগে আমি হাতজোৰ কৰি তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ তেওঁলোকক শ্ৰদ্ধা জনাই আমি তেওঁলোকক ক'বলৈ বিচাৰোঁ আপোনালোকে এইটো আমাৰ কাৰণে অতি জটিল সময় আহি পৰিছে আমাৰ বঙহেই আমাৰ ওপৰত ষড়যন্ত্ৰ ৰচনা কৰিবলৈ আৰম্ভ কৰিছে মাজনীৰ ওপৰত কালিমা সানিবলৈ চেষ্টা কৰিছে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে নিজৰ বিভিন্ন ৰাজনৈতিক অভিসন্ধিৰ বাবে গতিকে এই সময়ত আমাক অভিভাৱকত্ব প্ৰদান কৰক আপোনালোকে আমাক বাদ দেখুৱাওক আমাক সহযোগিতা আগবঢ়াওক আৰু তাৰ লগে লগে আমি আজি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাত ঘোষণা কৰিব বিচাৰোঁ আমি ইতিমধ্যে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে আমি ডিব্ৰুগড় জিলাত এখন প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক লৈ ছাত্ৰ সন্থাৰ পুৰণি এখন সতীৰ্থ সন্মিলনৰ আয়োজনৰ সিদ্ধান্ত লৈছিলোঁ আৰু ইতিমধ্যে কিছু খন্তেক সময় আগতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমি সেউজ সংকেত লাভ কৰিছোঁ গতিকে খুব কম দিনৰ ভিতৰত ডিব্ৰুগড় জিলাখনৰ প্ৰাক্তন সতীৰ্থসকলক লৈ ডিব্ৰুগড় জিলাখনৰ সমূহ পুৰণি সতীৰ্থৰ এখন বিশাল সন্মিলন আমি আয়োজন কৰিম য'ত আমি সকলোৱে সমবেত হৈ এই জটিল পৰিৱেশৰ লগত এই জটিল পৰিস্থিতিৰ লগত কেনেকৈ মোকাবিলা হ'ব লাগিব সেই সম্পৰ্কেও আমি সিদ্ধান্ত ল'ম আৰু এই যি কুলাংগাৰসকলে নিজৰ স্বাৰ্থৰ বাবে নিজৰ মাজনীক বিক্ৰী কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছে নিজৰ মাজনীৰ গাত কালিমা সানিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ ওপৰত কি পৰ্যায়লৈ গৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি
সেই সন্দৰ্ভতো আমি আলোচনা কৰিম তাৰ বাবে কিছু সময় ধৈৰ্য সহকাৰে আমাৰ প্ৰাক্তন সতীৰ্থসকলক অপেক্ষা কৰি আমাক এই সময়ত লগ দিবৰ বাবে পুনৰবাৰ আহ্বান জনাইছোঁ আৰু জিলা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আৰু এটা বিষয় আমি স্পষ্ট ভাষাত ক'ব বিচাৰোঁ এই যিসকল ব্যক্তিক আমি নিষিদ্ধ বুলি আমি ঘোষণা কৰিছোঁ তেওঁলোকৰ ওপৰত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থালৈ আজি এই ক্ষণৰ আমি আজি এই প্ৰেছ মিটৰ যোগেদি আমি নিৰ্দেশনা প্ৰেৰণ কৰিছোঁ তেওঁলোকক আমি প্ৰাক্তন হিচাপে যিখিনি মৰ্যাদা আজিলৈকে দি আহিছিলোঁ সেই সম্পূৰ্ণ মৰ্যাদা তেওঁলোকৰ কৰ্তন হ'ব আৰু তাৰ লগে লগে ইতিমধ্যে দেখিছোঁ আমাৰ কেইবাজনো প্ৰাক্তন যাৰ নাম এই সমিতিত অন্তৰ্ভুক্ত কৰিছিলে তেওঁলোকে পদত্যাগ কৰিছে পদত্যাগ কৰি পিনে কৈছে যে তেওঁলোক এই সংগঠনৰ লগত কেতিয়াও জড়িত হ'ব নোৱাৰে গতিকে ইয়াৰ আয়ুসকাল বেছি সময় নাই অতি সোনকালে ইয়াৰ আয়ুসকাল শেষ হ'ব আৰু তাৰ বাবে তাৰ লগে লগে আমি ক'বলৈ বিচাৰোঁ যে অসমৰ বিভিন্ন ছাত্ৰ সন্থাৰ লগত জড়িত হৈ থকা বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠানক আমি আহ্বান জনাইছোঁ ছাত্ৰ সন্থাৰ প্ৰাক্তনৰ নাম লৈ সংগঠন খুলি যিসকলে মঞ্চ বিচাৰি ফুৰিছে তেওঁলোকক যাতে কোনো ধৰণৰ মঞ্চ নিদিয়ে প্ৰাক্তন বুলি তেওঁলোকক যাতে কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত নকৰে আৰু যদি কোনোৱে তেনে অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোকক জড়িত কৰে তেনেহ'লে কিন্তু তেনে অনুষ্ঠান প্ৰতিষ্ঠানক আমি ছাত্ৰ সন্থাই বৰ্জন কৰিবৰ কাৰণে বাধ্য হ'ম গতিকে পুনৰবাৰ ছাত্ৰ সন্থাৰ লগত ভাতৃ সংগঠন ৰূপে কাম কাজ কৰি থকা ডিব্ৰুগড় জিলাৰ সমূহ অনুষ্ঠান প্ৰতিষ্ঠানক জাতীয় সংগঠনক তেওঁলোকক প্ৰাক্তন ৰূপে স্বীকৃতি নিদিবৰ বাবে আমি আজি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অনুৰোধ জনালোঁ ধন্যবাদ